অসম এছ'চিয়েশ্যন বেংগলৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৯৪ সংখ্যক জন্মতিথিৰ উপলক্ষে আমি তেখেতক অসম এছ'চিয়েশ্যন বেংগলৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰি প্ৰণিপাত জনাইছোঁ। তেখেতৰ যি সৃষ্টিৰাজি অসমীয়া সংস্কৃতিৰ বাবে সেয়া অপৰিহাৰ্য হৈ সদায় আমাৰ মাজত জিলিকি আছে। আহকচোন আমি তেখেতৰ কণ্ঠৰে নিগৰা দুটিমান গীত আমাৰ অসম এছ'চিয়েশ্যন বেংগলৰৰ সদস্যসকলৰ দ্বাৰা পৰিৱেশন কৰা শুনো। শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে, বহাগ মাহৰ লুইত খনিত দুয়ো সাঁতোৰা মনত আছে, যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে, মোৰ অবিহনে চিপ জৰি ল'বা বুলি কোৱা মোৰ মনত আছে। বহাগ মাহৰ লগতে এদিন আহিল বৰদৈচিলা, অ' বহাগ মাহৰ লগতে এদিন আহিল বৰদৈচিলা, সেই ধুমুহাত কাৰোবাৰ সতে তুমি দেখো গুচি গলা, মনৰ গৰাকী এৰি তুমি ধনৰ গৰাকী বৰিলা, ধন ধন বুলি ধনৰ প্ৰেমেৰে স্বৰূপ প্ৰকাশ কৰিলা, বহুদিন গ'ল হঠাতে সিদিনা তোমাক দেখা মনত আছে, আঁতৰৰ পৰা দেখিলো তোমাৰ স্বৰ্ণ গহনা জিলিকিছে, তোমাৰ অবিহনে শিৱ জৰি ল'ম বুলি যদি তুমি ভাবিছা, ভুল কৰিছা সোণজনী মোৰ অলিক সপোন দেখিছা, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, অ' জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম, সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে। সুধাকণ্ঠ ভূপেন হাজৰিকা দাৰ বাৰ্থডে। আজি এটা গান গাব আমাৰ মাজৰ মঞ্জিতা শৰ্মাই। ভূপেন হাজৰিকা দেৱৰ এটি বহুত প্ৰিয় গান মোৰ, সেইটো গাবলৈ অকমান চেষ্টা কৰিম, যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। মানুহে মানুহৰ বাবে যদি অকলো নাভাবে, অকলো সহানুভূতিৰে ভাবিব ধৰিলোৱা সমনীয়া, মানুহে মানুহৰ বাবে যদি অকলো নাভাবে, অকলো ভাবিব ধৰিলোৱা সমনীয়া, মানুহে মানুহৰ মানুহে মানুহৰ
মানুহে মানুহক চিনিব খুজি পুৰণি ইতিহাসটো মাৰিলে মূল জানি নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদি সকলো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীবনৰ কোবানি তার ভয় তোমারে তুমি হেরুয়া মানুষে দুর্বল মানুষে যদি জীবনের কোবানি তার ভয় তোমারে তুমি হেরুয়া মানুষে যদি সমনীয়া মানুহে মানুহৰ যদি কোনো কোনো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদি কোনো কোনো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে বঢ়িয়া বঢ়িয়া খুব ধুনীয়া হৈছে মঞ্জিতা, বঢ়িয়া। খুব ধুনীয়া হৈছে মঞ্জিতা, মোৰ ময়ো গাই আছো একদম লগতে। বহুত বছৰ ভাল লাগিলে। থেংক ইউ। বৰ ধুনীয়া হৈছে। তুই যে অনলাইন গাইছা ধৰিবই নোৱাৰি, একেবাৰে ৰেকৰ্ডেড যেন লাগিছে। হা বঢ়িয়া গাইছা। ধন্যবাদ খুৰা, ধন্যবাদ। ভাল লাগিছে আপোনালোকে ভাল পালে যদি। নাই নাই মঞ্জিতা, থেংক ইউ ছ' মাচ। খুব নেক্সট আমি লাভলি তোমাৰ ওচৰত আহো। ভূপেন হাজৰিকাক মই মানে আমাৰ ঘৰলৈ বহুত আৰু দেউতাৰ ফ্ৰেণ্ডো আছিলে। তেওঁ আগতে অৰুণাচলতো দেউতাৰ লগত বহুত জাগাত ঘূৰিছে মেলিছে, আগতে আহিছিলে আমাৰ ঘৰলৈ। চ' সৰুৰ পৰা তেওঁক দেখি অহা, চ' এটা মানে মনত হেৰি থাকে যে তেওঁৰ গানবিলাক মানে ইজ লাইক মেজিক ফৰ এভৰিৱান। মই চেষ্টা কৰিছো, ইটছ এ ভেৰি হাম্বল এটেম্প্ট। ভুল হ'লে প্লিজ ফৰগিভ মি। অ'কে, ন' মিউজিক। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহব কোৱা সমনীয়া মানুহে মানুহৰ বাবে। মোৰ স্কেল চেঞ্জ হৈছে দেই। দুৰ্বল মানুহে যদি জীৱনৰ কুবল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱা বানো কি দুৰ্বল মানুহে যদি জীৱনৰ কুবল নদী পাৰ হৈ তোমাৰে সাহত তুমি হেৰুৱা বানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। লাভলি বঢ়িয়া, খুব ভাল লাগিল। লাভলি
লাভলি লাভলি লাভলি ফাৰ্ষ্ট টাইম শুনিছো ইমান ভাল লাগিলে নেক্সট টাইম আকৌ thank you so খুব ভাল much. লাগিলে দেই তাকে বিৰাট খুব ভাল ধুনীয়া লাগিলে হৈছে খুব ধুনীয়া হৈছে Thank you, Lovely.